নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে সকলোৱে ভালে আছা। মই আজি তোমালোকৰ বাবে নৱমমান শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত পোহৰৰ পাতে আগবঢ়া গাঁওখনৰ পৰা সকলোবোৰ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। আশা কৰোঁ ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে ইয়াৰ পৰা উপকৃত হ'বা। যদি তোমালোকে ভিডিঅ'টোৰ পৰা উপকৃত হৈছে বুলি ভাবা তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, লগতে লগৰীয়া বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকে ভিডিঅ'টোৰ পৰা উপকৃত হ'ব পাৰে। বৰা আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। 1 নম্বৰ, চমুকৈ উত্তৰ লিখা। ৰাজপুত বীৰ মহাৰাণা প্ৰতাপৰ জন্ম ক'ত হৈছিল? ৰাজপুত বীৰ মহাৰাণা প্ৰতাপৰ জন্ম হৈছিল ৰাজস্থানৰ ৰামচমন্দ জিলাৰ উদয়পুৰত। খ নম্বৰ, পিপলান্তি গাঁওখন ক'ত অৱস্থিত? উত্তৰ, পিপলান্তি গাঁওখন ৰাজস্থানৰ ৰাজধানী উদয়পুৰৰ পৰা 350 কিলোমিটাৰ আঁতৰত অৱস্থিত। বা এনেদৰেও লিখিব পাৰা, ৰাজধানী উদয়পুৰৰ পৰা 350 কিলোমিটাৰ আঁতৰত অৱস্থিত। গ নম্বৰ, কিহৰ বাবে পিপলান্তি গাঁওখন গ্ৰীনিছ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰিছিল? উত্তৰটো লিখিব পাৰা, মাৰ্বল পাথৰৰ বাবে পিপলান্তি গাঁওখন গ্ৰীনিছ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰিছিল বা পাইছিল। বা এনেকৈ লিখিব পাৰা, মাৰ্বল পাথৰৰ বাবে। ঘ নম্বৰ, পৃথিৱীৰ কোনখন দেশৰ পাঠ্যক্ৰমত পিপলান্তি গাঁৱৰ সফলতাৰ কাহিনী অন্তৰ্ভুক্ত কৰা হৈছে? ডেনমাৰ্কৰ প্ৰাথমিক শিক্ষাৰ পাঠ্যক্ৰমত পিপলান্তি গাঁৱৰ সফলতাৰ কাহিনী অন্তৰ্ভুক্ত কৰা হৈছে। ডেনমাৰ্ক এখন দেশ। এই দেশখনত প্ৰাথমিক শিক্ষাৰ পাঠ্যক্ৰমত কি কৰা হৈছে? পিপলান্তি গাঁৱৰ সফলতাৰ কাহিনী বৰ্ণনা কৰা হৈছে। বা এনেকৈ লিখিব পাৰা, ডেনমাৰ্কৰ দেশৰ পাঠ্যক্ৰমত। গ নম্বৰ, থ্ৰী ছিষ্টাৰ নামৰ চিনেমাখন কোনে নিৰ্মাণ কৰিছিল? থ্ৰী ছিষ্টাৰ নামৰ চিনেমাখন আৰ্জেণ্টিনাৰ এটা দলে নিৰ্মাণ কৰিছিল। বা এনেকৈ লিখিব পাৰা, আৰ্জেণ্টিনাৰ এটা দলে। প্ৰথম কিৰণ কোন আছিল? উত্তৰটো লিখিব পাৰা, কিৰণ শ্যামসুন্দৰ পালিৱালৰ কন্যা সন্তান আছিল। বা এনেদৰে লিখিব পাৰা, কিৰণ পিপলান্তি গাঁৱৰ মুখিয়াল শ্যাম সুন্দৰ পালিৱালৰ কন্যা আছিল। দ্বিতীয়, ৰাখী বন্ধনৰ দিনা পিপলান্তি গাঁৱৰ ছোৱালী আৰু মহিলাসকলে কি কৰে? ৰাখী বন্ধনৰ দিনা পিপলান্তি গাঁৱৰ ছোৱালী আৰু মহিলাসকলে গছত ৰছী বান্ধে আৰু ইয়াৰ দ্বাৰা গছ আৰু মানুহৰ মাজত এক সম্পৰ্ক অধিক গভীৰ হৈ পৰে। বা এনেকৈ লিখিব পাৰা, একেবাৰে সৰুকে, গছত ৰছী বান্ধে। ইয়াৰ পিছত বৰ্গীয় জ, কিৰণ নিধি যোজনাৰ আঁৰৰ মানুহজন কোন? কিৰণ নিধি যোজনাৰ আঁৰৰ মানুহজন হ'ল শ্যাম সুন্দৰ পালিৱাল বা শ্যামসুন্দৰ পালিৱাল। ঝ, কোনো এজন মানুহৰ মৃত্যুত পিপলান্তি গাঁৱৰ মানুহে কি কৰে? কোনো এজন মানুহৰ মৃত্যুত পিপলান্তি গাঁৱৰ মানুহে মৃতকৰ স্মৃতিত 11টা গছপুলি ৰোপণ কৰে। বা মৃতকৰ স্মৃতিত 11টা গছপুলি ৰোপণ কৰে। 2 নম্বৰ, পিপলান্তি গাঁৱৰ পৰিৱেশ কিয় দূষিত হৈছিল? উত্তৰটো লিখিব পাৰা, মাৰ্বল পাথৰৰ বাবে গ্ৰীনিছ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰা পিপলান্তি গাঁৱৰ ডাঙৰ ডাঙৰ ব্যৱসায়ীসকলে বৃহৎ মাৰ্বল পাথৰৰ খনি আৰম্ভ কৰে। এই বৃহৎ খনিবোৰৰ ফলত প্ৰকৃতি ধ্বংস হোৱাৰ লগে লগে প্ৰাকৃতিক সম্পদতো ব্যৱসায়ীৰ হাতলৈ যায়। মাৰ্বল পাথৰ আহৰণৰ বাবে খনিবোৰত দিনে নিশাই কাম চলাৰ ফলত পিপলান্তি গাঁৱৰ পৰিৱেশ দূষিত হয়। 3 নম্বৰ, শ্যামসুন্দৰ পালিৱাল কোন? পিপলান্তি গাঁওখনে পৃথিৱী বিখ্যাত হোৱাৰ তেওঁৰ অৱদান সম্পৰ্কে চমুকৈ লিখা। উত্তৰটো লিখিব পাৰা, শ্যামসুন্দৰ পালিৱাল হ'ল পিপলান্তি গাঁওখনক পুনৰ জীয়াই তোলাৰ আঁৰৰ ব্যক্তি। পিপলান্তি গাঁওখন তেওঁ পুনৰ জীয়াই তুলিছিল কোনে? শ্যামসুন্দৰ পালিৱালে।
পিপলান্তি গাঁওখন পৃথিৱী বিখ্যাত হোৱা তেওঁৰ অৱদান 2005 চনৰ পৰা 10 চনলৈ তেওঁ কি হৈ আছিল? পিপলান্তি গাঁৱৰ মুখিয়াল হৈ আছিল। এই সময়খিনিতে তেওঁ কি কৰিছিল? পিপলান্তি গাঁওখনৰ এখন নতুন জীৱন দিছিল। চনটো শ্যাম সুন্দৰ পালিৱালে গাঁওখনৰ মুখিয়ালৰ দায়িত্বত থকা কালত তেওঁৰ একক আৰু মহৎ প্ৰচেষ্টাই গোটেই গাঁওখনকে এটা নতুন জীৱন দিলে। গতিকে 2005 চনৰ পৰা 10 চনলৈ তেওঁ কি হৈ আছিল? গাঁৱৰ মুখিয়াল হৈ আছিল। গতিকে এই সময়খিনিতে তেওঁৰ মহৎ প্ৰচেষ্টাই কি কৰিছিল? গাঁওখনক এটা নতুন জীৱন দিছিল। তেওঁ গাঁৱৰ প্ৰতিগৰাকী লোকক 4টা দায়িত্ব অৰ্পণ কৰিছিল। কেইটা দায়িত্ব অৰ্পণ কৰিছিল? 4টা। সেই 4টা দায়িত্ব হ'ল কন্যা সন্তানক ল'ৰা সন্তানৰ দৰে ডাঙৰ দীঘল কৰা, পানী সংৰক্ষণ কৰা, গছ-গছনি ৰুই প্ৰতিপালন কৰা আৰু খেতি বাতি কৰি নিজৰ প্ৰয়োজন পূৰণ কৰা। তাৰোপৰি তেওঁ এই কিৰণ নিধি যোজনাৰ অধীনত গাঁওখনত জন্ম হোৱা প্ৰতিজনী কন্যা সন্তানৰ নামত ৰাইজে 111টা গছপুলি ৰোপণৰ ব্যৱস্থা কৰে। গতিকে ৰাইজে কি কৰিব লাগিব? যেতিয়া কন্যা সন্তান জন্ম হ'ব 111টা গছপুলি ৰাইজে ৰোপণ কৰিব। তেওঁ এনেদৰে প্ৰকৃতি সুৰক্ষাৰ ব্যৱস্থা কৰি পিপলান্তি গাঁওখনক পৃথিৱী বিখ্যাত হোৱাত সহায় কৰিছিল। এনেদৰেতো পিপলান্তি গাঁওখন পৃথিৱী বিখ্যাত হোৱাত তেওঁ কি কৰিছিল? সহায় কৰিছিল। প্ৰশ্ন নম্বৰ 4, কিৰণ নিধি যোজনা কি? এই যোজনাৰ অধীনত পিপলান্তি গাঁৱৰ মানুহে কি বিশেষ 4টা দায়িত্ব পালন কৰিব লাগে? কিৰণ নিধি যোজনা হ'ল শ্যাম সুন্দৰ পালিৱালে প্ৰৱৰ্তন কৰা এখন আঁচনি। শ্যাম সুন্দৰ পালিৱালে প্ৰৱৰ্তন কৰা এটা কি আছিল? আঁচনি আছিল। এই আঁচনি মতে পিপলান্তি গাঁওখনক জন্ম হোৱা প্ৰতিজন কন্যা সন্তানৰ নামত ৰাইজে 111টা গছপুলি ৰোপণ কৰিব লাগিব। গতিকে ৰাইজে কি কৰিব লাগিব? এই আঁচনিখনৰ অধীনত পিপলান্তি গাঁৱত জন্ম হোৱা প্ৰতিজনী কন্যা সন্তানৰ নামত ৰাইজে 111টা গছপুলি ৰোপণ কৰিব। এই যোজনাৰ অধীনত পিপলান্তি গাঁৱৰ মানে বিশেষ 4টা দায়িত্ব পালন কৰিব লাগিব। সেই দায়িত্ব 4টা হ'ল 1 নম্বৰ, কন্যা সন্তানক ল'ৰা সন্তানৰ দৰে ডাঙৰ দীঘল কৰিব লাগিব। 2, পানী সংৰক্ষণ কৰিব লাগিব। 3, গছ-গছনি ৰুই প্ৰতিপালন কৰিব লাগিব। আৰু 4, খেতি বাতি পালন কৰি নিজৰ যিখিনি প্ৰয়োজন সেইখিনি পূৰণ কৰিব লাগিব। 5, কন্যা সন্তান সুৰক্ষাৰ বাবে শ্যাম সুন্দৰ পালিৱালে কেনেধৰণৰ আঁচনি লৈছিল? উত্তৰটো লিখিবা। কন্যা সন্তান সুৰক্ষাৰ বাবে শ্যাম সুন্দৰ পালিৱালে গাঁওখনৰ ছোৱালী সন্তান জন্ম হ'লে ছোৱালীজনীৰ নামত 111টা গছপুলি বাধ্যতামূলক কৰি 111টা কি কৰিব লাগিব? গছপুলি ৰোপণ কৰাটো বাধ্যতামূলক হৈছিল। তেওঁ নিয়ম কৰি দিছিল যে গাঁৱত কোনো এজন কন্যা সন্তান হত্যা কৰিব নোৱাৰিব। কন্যা সন্তান কি কৰিব নোৱাৰিব? হত্যা কৰিব নোৱাৰিব। দ্বিতীয়তে, ছোৱালীজনীক যেনেদৰে আলে ফুলে ডাঙৰ দীঘল কৰা হ'ব, সেই একেই ৰকমে চেনেহ আৰু যত্নৰে 111টা গছপুলিকো ৰোপণ কৰিব প্ৰতিপালন কৰিব লাগিব। তৃতীয়তে, কোনো ছোৱালীক শিক্ষাৰ পৰা বঞ্চিত কৰিব নোৱাৰিব। চতুৰ্থতে, কোনো পৰিস্থিতিতে ছোৱালীক বাল্য বিবাহ সম্পন্ন কৰিব নোৱাৰিব। পঞ্চমতে, ছোৱালীৰ নামত বেংকত থোৱা 31,000 টকা ছোৱালীজনীক লিখা পঢ়া আৰু বিয়াৰ কামতহে খৰচ কৰিব পাৰিব। শেষত, ছোৱালীজনীৰ জন্ম সময়ত ৰোৱা গছপুলিবোৰ গাঁৱৰ সম্পত্তি হ'ব। এখন ষ্টাম্প পেপাৰত এই নিয়মৰ চুক্তিৰ স্বাক্ষৰিত কৰি প্ৰতিশ্ৰুতিও দিবলগীয়া হয় ৰাইজে। 6 নম্বৰ, পিপলান্তি গাঁৱৰ প্ৰকৃতি আৰু মানুহৰ মাজত কেনেদৰে আত্মিক সম্পৰ্ক গঢ়ি উঠিছিল? পাঠৰ সহায়ত লিখা। কেনেদৰে কি হৈছিল? প্ৰকৃতি আৰু মানুহৰ মাজত এটা আত্মিক সম্পৰ্ক গঢ়ি উঠিছিল। উত্তৰটো লিখিব পাৰা। পিপলান্তি গাঁৱত শ্যাম সুন্দৰ পালিৱালৰ নেতৃত্বত গাঁওখনত কন্যা সন্তান জন্ম হ'লে প্ৰতিজন কন্যা সন্তানৰ নামত ৰাইজে 111টা গছপুলি ৰোপণ কৰিব লাগিছিল। আৰু এই কাম কিৰণ নিধি যোজনাৰ অধীনত আৰম্ভ হৈছিল। ছোৱালীজনীৰ জন্মৰ সময়ত ৰোৱা গছপুলিবোৰৰ ছোৱালীজনীৰ বিয়াৰ বয়সলৈ একোজোপা পূৰ্ণাংগ গছলৈ ৰূপান্তৰিত হয়।
111টা গছৰ মূল্যৰ ভালেখিনি বৃদ্ধি পায়। মূল্য বাঢ়ি যায় গছৰ মূল্য। এইবোৰ গাঁওখনৰ মূল্যৱান সম্পত্তি হৈ পৰে। গছবিলাক কি হৈ পৰে? গাঁৱৰ মূল্যৱান সম্পত্তি হৈ পৰে। কিন্তু গছে দিয়া অক্সিজেন তাতকৈ অধিক মূল্যৱান। গছে আমাক কি দিয়ে? অক্সিজেন দিয়ে, নহয় জানো? সেইখিনি আৰু অধিক মূল্যৱান। গতিকে প্ৰতিটো গছপুলিক এজোপা পূৰ্ণাংগ গছলৈ ৰূপান্তৰিত কৰাৰ দায়িত্ব গাঁৱৰ প্ৰতিজন লোকেই পালন কৰি আহিছে। ৰাখী বন্ধনৰ দিনা গাঁৱৰ ছোৱালী আৰু মহিলাসকলে গছত ৰছী বান্ধে আৰু ইয়াৰ দ্বাৰা গছ আৰু মানুহৰ মাজত সম্পৰ্ক গঢ় লৈ উঠে। গতিকে ৰাখী বন্ধনৰ দিনা কি কৰিব? গাঁৱৰ ছোৱালী আৰু মহিলাসকলে গছত ৰছী বান্ধে। ইয়াৰ ফলত গছ আৰু মানুহৰ মাজত আত্মিক সম্পৰ্ক অধিক মধুৰ হয়। 7 নম্বৰ, পিপলান্তি গাঁৱৰ সফলতাৰ কাহিনী কোনে কেনেকৈ প্ৰচাৰ কৰিছিল? উত্তৰ: পিপলান্তি গাঁৱৰ সফলতাৰ কাহিনী দেশৰ প্ৰতিখন বাতৰি কাকত, সংবাদ মাধ্যমৰ উপৰি ইউটিউব, ফেচবুক, টুইটাৰ আদিৰ মাধ্যমত কি কৰা হৈছিল? প্ৰচাৰ কৰা হৈছিল। বহলাই লিখা। 12 মাহত 13টা খেতি। 12 মাহতনো কেনেকৈ 13টা খেতি কৰা হয়? আমাৰ বছৰটোত 12টা মাহ আছে। প্ৰতিটো মাহেই খেতিৰ বাবে উপযুক্ত নহয়। কিন্তু কৰ্মী লোকসকলে নিজ পৰিশ্ৰমে প্ৰতিটো মাহকেই খেতিৰ বাবে উপযুক্ত কৰি তোলে। অৰ্থাৎ বছৰৰ গোটেইকেইটা মাহতেই খেতি পথাৰত শস্যৰে ভৰপূৰ হৈ থাকে। ইয়াকে 12টা মাহত 13টা খেতি বুলি কোৱা হৈছে। গম পাইছে নহয়? প্ৰতিটো মাহতেই খেতিৰ বাবে উপযুক্ত কৰিব পাৰে কোনে? খেতিয়কসকলে, হয়নে? সেইকাৰণে তেওঁলোকে নিজৰ পৰিশ্ৰমেৰে প্ৰতিটো মাহকেই কেনেকৈ 12টা মাহত 13টা খেতি কৰিব পাৰি, সেই হিচাপত তেওঁ কি কৰিব পাৰে? 12টা মাহত 13টা খেতি তেওঁলোকে কৰিব পাৰে। স্বচ্ছ ভাৰত অভিযান। 2015 চনত বৰ্তমানৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই স্বচ্ছ ভাৰত অভিযান আঁচনিখন কোনে প্ৰৱৰ্তন কৰিছিল? নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। কিমান চনত? 2015 চনত। এই আঁচনিখনৰ মূল উদ্দেশ্য হ'ল এখন নিকা, স্বচ্ছ, প্ৰদূষণমুক্ত ভাৰত গঢ়ি তোলা। প্ৰতিগৰাকী নাগৰিকে নিজৰ ঘৰখন, সমাজখন, দেশৰ চাফ চিকুণকৈ ৰখাৰ বাবে দায়বদ্ধ। গতিকে প্ৰতিগৰাকী নাগৰিকে নিজৰ ঘৰখন, সমাজখন আৰু দেশখন কি কৰিব লাগিব? চাফ চিকুণকৈ ৰখাৰ বাবে দায়বদ্ধ হৈ থাকে। ঘ নম্বৰ, সামাজিক মাধ্যম। সামাজিক মাধ্যমক কি বুলি কোৱা হয় ইংলিছত? ছ'চিয়েল মিডিয়া। গতিকে সামাজিক মাধ্যম বৰ্তমান সময়ত আটাইতকৈ ক্ষীপ্ৰ আৰু শক্তিশালী প্ৰচাৰ মাধ্যম। এইটো এটা কি? শক্তিশালী প্ৰচাৰ মাধ্যম। ফেচবুক, ইউটিউব, টুইটাৰ আদিৰ জৰিয়তে সকলো ধৰণৰ বাৰ্তা সমগ্ৰ পৃথিৱীলৈ প্ৰেৰণ কৰিব পাৰি। গতিকে ফেচবুক, ইউটিউব এইবিলাকৰ মাজেৰে গোটেই পৃথিৱীতে কি কৰিব পাৰি? বাৰ্তা প্ৰেৰণ কৰিব পৰা যায় এইবিলাকৰ মাধ্যমেৰে। ই এক শক্তিশালী গণমাধ্যম। বাক্য ৰচনা কৰা। হাতে কামে। তোমালোকে বেলেগ ধৰণেও লিখিব পাৰা বা এনেকৈও লিখিব পাৰা। নিজে হাতে কামে লগা ঠাই ৰমেনৰ খেতিডৰা কি হৈছে? লহপহকৈ বাঢ়ি উঠিছে। নিয়ম শৃংখলা। ঘৰখনক নিয়ম শৃংখলাবোৰ মানি চলিলে ঘৰখন নিয়াৰিকৈ চলে। দিনে নিশাই নিজৰ ল'ৰা ছোৱালীকেইটাই ভালকৈ থাকক বুলি মাক গৰাকীয়ে দিনে নিশাই কি কৰি আছে? পৰিশ্ৰম কৰিছে। খেতি বাতি। বানপানীৰ বাবে এইবাৰ খেতি বাতি ভাল নহ'ল। আনন্দ উল্লাস। নিজৰ বিয়াখন আনন্দ উল্লাসৰ মাজেৰে পাৰ হৈ গ'ল। ডাঙৰ দীঘল। শ্ৰীকৃষ্ণই যশোদাক তুলি তালি ডাঙৰ দীঘল কৰিছিল। সুখ সমৃদ্ধি। সকলোবোৰ মিলিত প্ৰচেষ্টাত গাঁওখন সুখ সমৃদ্ধি ঘূৰি আহিল। এতিয়া কিয় দন্ত্যান্ন মূৰ্ধন্য হৈছে লিখিব লাগিব। বৰষুণ, পৰিমাণ আৰু ৰূপায়ণ। গম পাইছে নহয়? মূৰ্ধন্য আখৰ বৰষুণটোৰ দ্বাৰা মূৰ্ধন্য আখৰ পিছত থকা দন্ত্যান্নটো মূৰ্ধন্য হয়। পৰিমাণটো ৰৰ পিছত থকা দন্ত্যান্নটো কি হয়? মূৰ্ধন্য হয়। ঠিক সেইদৰে অন্ত্যেষ্টিৰ পিছত থকা দন্ত্যান্নটো কি হয়? মূৰ্ধন্য হয়। এইখিনি তোমালোকক পিছতো আলোচনা কৰিম। 12 নম্বৰ, মুক্ত, মুকলি, বায়ু, বতাহ, বৃহৎ, ডাঙৰ, পানী, জল, গছ, বৃক্ষ, চকু, নয়ন, গাঁও, গ্ৰাম্য।
ইয়াৰ পিছত 13 নম্বৰ তলৰ উপসৰ্গকেইটা একোটা শব্দ গঠন কৰিব লাগিব। প্ৰতি, প্ৰতিদান, অধি, অধিগ্ৰহণ, উপকাৰ, অৱৰোধ, দূৰ, সংযোগ। এইখিনি আছিল আমাৰ প্ৰশ্ন উত্তৰসমূহ। ছাত্ৰ ছাত্ৰীসকল, যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ নিশ্চয় কৰিবা। ভিডিঅ'টো তোমালোকে শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ। জয় আই অসম।